Hey friends, Techno Info World এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ এটা মেচিন আৰু এই মেচিনটো কিহত দৰকাৰ হয় বা কি কামত লাগে কেনেকৈ কি সকলো জনাইছোঁ। সো ভিডিঅ'টো চাই থাকক। সো ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। এইটো হৈছে এটা মেচিন, ইয়াৰ নাম হৈছে ইলেক্ট্ৰিকেল ড্ৰিলিং মেচিন আৰু এই মেচিনটোৰে কি কৰে বা কিয় দৰকাৰ সকলোবোৰ কৈ আছোঁ ভিডিঅ'টোত, চাই থাকক ভিডিঅ'টো চাওক। ইয়াৰ দাম হৈছে 1999 টকা, মোটামুটি 2000 টকা আৰু মই এইটো কিনিছিলোঁ নাপতলৰ পৰা, নাপতল ইণ্ডিয়াৰ পৰা। এইটো এতিয়া খুলি দেখুৱাম আপোনালোকক এইটোৰ সহায়ত কি কৰে বা কি কৰা হয় বা কি দৰকাৰ এইটো। তো বলক এইখন এখন ব্লেড, ইয়াৰে মই পেকেটটো কাটি পিনে খুলি দেখুৱাম আপোনালোকক। একচুৱেলি এইটো বহুত দিন আগতে কিনা হৈছিলে, কিন্তু এইটো খোলা হোৱা নাছিলে। এতিয়াই ফাৰ্ষ্ট খুলিছোঁ আৰু ইয়াতে এখন দেখিছে আপোনালোকে, যেতিয়াই যিকোনো অনলাইনৰ পৰা বস্তু কিনে বা যিকোনো সামগ্ৰী কিনে তেনেকুৱা এখন ৰিচিপ্ট দেখা পায়। ইয়াতে চাওক এখন ৰিচিপ্ট দিছে, ইয়াতে দাম এড্ৰেছ গোটেই কথাখিনি লিখা আছিলে, ক'ৰ পৰা আহিছে এই বস্তুটো গোটেই লিখা আছে। ইয়াৰ পেকেটটো পেলাই দিলোঁ এতিয়া। অনলাইন যেতিয়া আপোনালোকে বস্তু কিনে তেতিয়া এটা ভাল, দোকানৰ যি পেকেটিং কৰে সেই পেকেটিঙৰ তুলনাত অনলাইনত যিবিলাক বস্তু পেকেট কৰি দিয়ে বহুত ছেফটি কৰি দিয়ে। ইয়াত কোনো ধৰণৰ মানে ভঙা বা ডেমেজ হোৱাৰ চান্স খুব কম থাকে। হয়, কেতিয়াবা তেনেকুৱা ধৰণৰ কিবা ডেমেজ বস্তু আহে, কিন্তু প্ৰায়ভাগ কম থাকে। প্ৰথমে দেখিবলৈ লৈছোঁ এইটো এটা স্ক্ৰু ড্ৰাইভাৰ ছেট হয় আৰু মেচিনটো আমি আনবক্সিং কৰিবলৈ ওলাইছোঁ। ইয়াৰ ভিতৰত কি আছে, আচলতে মেচিনটোৰ লগত কিছুমান আৰু অন্যান্য বস্তু দিছে, যিবোৰ আপোনালোকে এই মেচিনটোৰ দ্বাৰা কাম যেতিয়া কৰে সেই কামবোৰ কৰোঁতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ ভিতৰত আছে মেচিনটো। এতিয়া মেচিনটো খুলি পিনে আমি চাম ইয়াত কি আছে ভিতৰত। আৰু এইবিলাক দেখিছেনে, এইবিলাক কিছুমান স্ক্ৰু, আৰু এই স্ক্ৰুবিলাক কিমান ব্যৱহাৰ হয় জানেনে? যেতিয়া আপোনালোকে ইলেক্ট্ৰিকেল ৱায়াৰিং কৰে, ৱায়াৰিং পাইপবিলাক যেতিয়া ছেট কৰে, আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকৰ ঘৰত আছে বা বেলেগত অফিচত হ'লেও দেখিছে। এই ৱায়াৰিং পাইপবিলাক যেতিয়া ছেট কৰে, মানে ৱালত মাৰি দিয়ে, লগাই দিয়ে, তেতিয়া কি কৰে, ৱালত ফুটা কৰে, আৰু ফুটা কৰে যিটো মেচিনেৰে ফুটা কৰে সেইটোৱে হ'ল এইটো মেচিন, যাক কোৱা হয় ইলেক্ট্ৰিকেল ড্ৰিলিং মেচিন। আৰু ফুটা কৰাৰ পিছত কি কৰে, এনেকুৱা ধৰণৰ কিছুমান কেপৰ দৰে বস্তু আছে প্লাষ্টিকৰ, এই কেপৰ দৰে বস্তুবিলাক সোমাই দিয়ে। সোমাই দি পিনে তাত এনেকুৱা ধৰণৰ কিছুমান স্ক্ৰু থাকে, এই স্ক্ৰুবিলাক মাৰি দিয়ে পাইপডাল ফুটাই পিনে। চ' তেনেকৈ পাইপবিলাক, ৱায়াৰিঙৰ পাইপবিলাক ৱালত আমি ছেট কৰিব পাৰোঁ। চ' এতিয়া আমি মেচিনটো খুলিবলৈ গৈ আছোঁ। কি আছে মেচিনটোৰ ভিতৰত? দেখিবলৈ পাইছে আপোনালোকে, এইবিলাক স্ক্ৰু কিছুমান আৰু গজাল ইয়াৰ লগতে দিছে। এইটোৱে হ'ল মেইন মেচিনটো, দেখিবলৈ পাইছে আপোনালোকে। আৰু কিছুমান বস্তু আছে ইয়াৰ ভিতৰত, মই দেখাই যাম কোনটো বস্তু কেনেকৈ কি কৰে বা কিহত ব্যৱহাৰ কৰা হয়। ইয়াতে মেচিনটো আকৌ ধূলি বালি বা যিকোনো বস্তুৰ পৰা ই ছেফটি হৈ থাকে, তাৰ কাৰণে এনেকুৱা ধৰণৰ আৱৰণৰ ভিতৰত সোমাই দিয়ে।
সো এইটো হৈছে মেইন মেচিনটো আৰু এই মেচিনটোৰ নাম হৈছে ইলেক্ট্ৰিকেল ড্ৰিলিং মেচিন এই মেচিনটো আপোনালোকে নিশ্চয় দেখিছে বিভিন্ন ধৰণৰ ৱালত যেতিয়া আপোনালোকে ইলেক্ট্ৰিকেলৰ কাম কৰে যেতিয়া নতুনকৈ লাইনৰ কানেকশ্যন দিয়া হয় যেতিয়া তারবিলাক ৱাইলত সেট কৰা হয় আন্ডাৰগ্ৰাউণ্ড হওক বা এনেকুৱা ধৰণৰ ৱায়াৰিং পাইপবিলাক যেতিয়া সেট কৰে তেতিয়া নিশ্চয় এই মেচিনটো ব্যৱহাৰ কৰি আপোনালোকে দেখিছে যদি লক্ষ্য কৰিছে এতিয়া মই এই মেচিনটো সেট কৰি দেখুৱাম আপোনালোকক কেনেকৈ সেট কৰা হয় সো চাই থাকক তো এইটো ইয়াতে লগাই দিব লাগিব এনেকৈ তাৰ পিছত এইটো যেটো ড্ৰিলিং মেচিন ড্ৰিলিং মানে কোনে নিশ্চয় বহুতে বুজি পোৱা নাই ড্ৰিলিং মানে হৈছে ফুটা কৰা যিবিলাক ধৰক এখন ওয়াল ইয়াতে এডাল এনেকৈ তার যাব সেই তার যিবিলাক ওয়াৰিং পাইপ আছে এই ওয়াৰিং পাইপবিলাক বহুৱাৰ কাৰণে কি কৰা হয় কিছুমান ফুটা কৰি পেলাই সেই ফুটাত গজাল লগাই পিনে এই ওয়াৰিং পাইপবিলাক লগোৱা হয় আপোনালোকে নিশ্চয় দেখিছে বা মই ইয়াতে ফটো দেখাই দিছো নিশ্চয় দেখিছে তেনেকৈ লগোৱা হয় সো ইয়াত যেটো এই মেচিনটোৰে ফুটা কৰা হয় কিছুমান ইয়াত ড্ৰিল থাকে এনেকুৱা ধৰণৰ কিছুমান ড্ৰিল থাকে আৰু এইবিলাক কি কৰা হয় ইয়াতে এনেকৈ লগাই দিয়া হয় আৰু লগাই দি পিনে কি কৰা হয় ইয়াতে সেট কৰি দিয়া হয় আৰু তাৰ পিছত এইটো যেতিয়া মেচিনটো আপুনি অন কৰিব এইটো এনেকৈ ঘূৰি যায় আৰু ঘূৰি পেলাই ওয়াল হওক বা যতেই নহওক এইটো ফুটাই দিয়ে মেচিনটো সেট কৰিবলৈ লৈছোঁ আমি এডাল ড্ৰিলিং বিট বুলি কোৱা হয় যিডালৰ সহায়ত ফুটা কৰা হয় একচুৱেলি ফুটা বা ড্ৰিল কৰা হয় আৰু সেইটো ইয়াতে এনেকৈ আগপিনে লগাই দিব লাগে লগোৱাৰ কাৰণে এডাল সঁজুলি বা ইনষ্ট্ৰুমেণ্ট আছে এইটো দেখিছে আপোনালোকে সৰুকৈ ইয়াৰ সহায়ত পকাই এইডাল লগাই দিয়া হয় সো ইয়াতে ফুটা থাকে এই ফুটাত এইটো সোমাই পিনে এইটো পকাই লগাই দিয়া হয় সো মই লগাই দিছোঁ এইটো দেখিছে এইটো এনেকৈ টাইট কৰি লগাই দিয়া হয় ইয়াতে সমানকৈ ৰাখি পিনে সো মই লগাই দিলোঁ এইটো এতিয়া যিডাল পাৱাৰ কানেক্টৰ এডাল দেখিছে এডাল পাৱাৰ কানেক্টৰ হয় মেচিনটোৰ আৰু এই পাৱাৰ কানেক্টৰডাল এতিয়া সুইচ বৰ্ডত লগাব লাগিব আমি দেখিছে সুইচ বৰ্ডত লগাই দিছোঁ আৰু তাৰ পিছত সুইচটো অন কৰিব লাগিব দেখিছে মেচিনটো অন হৈছে সো অতি সিম্পল কৰিব পাৰে কেৱল ৱায়াৰিং বা ইলেক্ট্ৰিকৰ কাম বুলিয়ে নহয় যিকোনো ধৰণৰ ধৰক আপোনালোকৰ ঘৰৰ বেৰত কিবা এটা গজাল মাৰিব লাগিলে মাটিৰ ঘৰত হ'লে বেলেগ কথা পকি ওয়াল হ'লেতো আপোনালোকে ফুটাব নোৱাৰে তেতিয়াহ'লে কেনেকৈ ফুটাব সো এই মেচিনটোৱে আপোনালোকে ফুটাব পাৰে বা আপোনালোকৰ ৱাশৰুম হওক বাথৰুম হওক কিবা হেঙাৰ লগাব লাগে যিকোনো ধৰণৰ বস্তু লগাব লাগে তেতিয়াহ'লে কি কৰিব পাৰে এই মেচিনটোৰ সহায়ত আপোনালোকে ফুটাই পিনে তাত ধুনীয়াকৈ হেঙাৰ বা যিকোনো বস্তু থোৱাৰ এটা ব্যৱস্থা কৰি ল'ব পাৰে আৰু এইপিনে দেখিছে মেচিনটো চলাটো খুব সহজ কথা এডাল ইয়াতে লগাই দিছোঁ আপোনালোকে দেখা পাইছে ইয়াতে সুইচটো অন কৰি দিছোঁ ইয়াৰ পিছত তলৰ ফালে এটা সুইচ থাকে এইটো দেখিছে আৰু এই সুইচটো দবাই দিয়াৰ লগে লগে এই মেচিনটোৱে চলিবলৈ আৰম্ভ কৰে চাই লওক আৰু ইয়াতে যেতিয়া ড্ৰিলডাল লগাই পিনে আপোনালোকে ৱালত লগাই দিব তেতিয়া এই ৱালটো ফুটা কৰি দিয়ে আৰু তাত আপোনালোকে এই স্ক্ৰুবোৰ অলপ আগত যিবিলাক দেখিছোঁ এই স্ক্ৰুবোৰ লগাই পিনে যিকোনো ধৰণৰ ৱায়াৰিং পাইপ হওক বা যিকোনো বস্তু ইয়াতে সেট কৰিব পাৰে সো নিশ্চয় গম পালে এইটো মেচিনটো কেনেকৈ কাম কৰে বা কিহত দৰকাৰ আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ কাম কৰে বা নিজে নকৰিলেও বিভিন্ন ধৰণৰ এইবোৰ কাম কৰা মানুহ মাতি আনে যিবিলাকে কি কৰে এইবিলাক কাম কৰাৰ বিনিময়ত আপোনালোকৰ পৰা এটা পইচা লয় সো আপোনালোকে যদি এই মেচিনটো নিজে কিনি আনে আৰু একো ডাঙৰ কথা নহয় বা টান কথা নহয় নিজে কৰিব পাৰে সো কিছুমান কাম ঘৰত লগা কিছুমান কাম আপোনালোকে নিজে কৰি ল'ব পাৰে এই মেচিনটোৰ সহায়ত বিভিন্ন ধৰণৰ দৰকাৰ হয় আমাক পাইপ ফিটিং কৰা হওক বা ৱায়াৰিঙৰ তার ফিটিং কৰা হওক বিভিন্ন ধৰণৰ কামত আমাৰ এইটো দৰকাৰ হয় সো আপোনালোকে এইটো ল'ব পাৰে আৰু এনে ধৰক আজিকালিতো এটা কি এইবোৰ কাম কৰা মানুহ এটা মাতিলে ধৰক
200 পৰা 500 টকা লৈ যাব সো আপোনালোকে যদি এই মেচিনটো নিজে চলাব জানে আৰু একো ডাঙৰ কথা নহয় একদম সহজ সো কিনি আনি যদি ব্যৱহাৰ কৰে নিশ্চয় আপোনালোকে এই কামখিনি নিজে কৰিব পাৰে সো এই মেচিনটো দেখুৱালো তাৰ লগত আৰু এটা বস্তু দিছে ইয়াতে সেইটো মই এটা দেখুৱাম এইটো হৈছে স্ক্ৰু ড্ৰাইভাৰ যেতিয়া আপোনালোকে স্ক্ৰু এটা লগাব ওয়ালত বা যিকোনো ঠাইত কি হয় এই স্ক্ৰু ড্ৰাইভাৰটো লগোৱাত মানে স্ক্ৰুবোৰ লগাওতে কিছুমান আমি স্ক্ৰু ড্ৰাইভাৰ দৰকাৰ হয় সো ইয়াৰ লগতে এটা বাকচ দিছে এই বাকচটোৰ ভিতৰত এই স্ক্ৰু ড্ৰাইভাৰটো দি দিছে আমি এতিয়া এই বাকচটো খুলিবলৈ চেষ্টা কৰিম তো ইয়াতে দেখিছে বিভিন্ন ধৰণৰ বস্তু আছে এইবিলাক তো এইটো হৈছে স্ক্ৰু ড্ৰাইভাৰ এয়াল এনেকৈ বেন কৰিব পাৰে আপোনালোকে এনেকৈ বেন কৰিব পাৰে আৰু বেন কৰি পিনে কি কৰিব পাৰে ইয়াতে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ইয়াতে ডিল আছে এইবোৰ লগাব পাৰে ইয়াতে লগাই পিনে যিকোনো ধৰণৰ স্ক্ৰু আপোনালোকে সেট কৰিব পাৰে ওয়ালত হক বা বিভিন্ন ঠাইত হক সেট কৰিব পাৰে তো এইতে বুলি নহয় বিভিন্ন ধৰণৰ ইয়াতে বেলেগ সাইজৰ আপোনালোকৰ এনেকুৱা ধৰণৰ হেৰি আছে ইয়াতে লগাই দিব পাৰে এইবোৰে আপোনালোকে কেৱল ওয়াৰিঙৰ কাম বুলিয়ে নহয় বিভিন্ন ধৰণৰ স্ক্ৰু ড্ৰাইভাৰৰ বা স্ক্ৰু উঠাৰ ক্ষেত্ৰত যিবিলাক কাম আছে বিভিন্ন ধৰণৰ কাম আপোনালোকে এইডালৰ সহায়ত কৰিব পাৰে সো এইখিনিয়ে আজি ভিডিঅ'টোত নিশ্চয় গম পালে এই মেচিনটোৱে কেনেকৈ কাম কৰে বা স্ক্ৰু ড্ৰাইভাৰে আপোনালোকে বা ঘৰত ব্যৱহাৰ কৰা যিকোনো ওয়াৰিঙৰ পাইপ বা বিভিন্ন কাম কেনেকৈ কৰিব পাৰে এই মেচিনটোৰ সহায়ত সো এইখিনি আছিল আজি ভিডিঅ'টোৰ চাই যদি কিবা ভাল লাগিলে বা এই মেচিনটোৰ কথা নতুনকৈ গম পালে নিশ্চয় এটা লাইক কৰিব আৰু কমেন্ট কৰিব কেনেকুৱা পালে আকৌ এটা নতুন ভিডিঅ'তে লগ পাম তেতিয়ালৈ চাই দেখুৱা আমাৰ ইউটিউব চেনেল টেকন'লজি ইনফো